নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আপোনালোকে স্ক্ৰীনত এখন অৰ্ডাৰ দেখা পাইছে আৰু এই অৰ্ডাৰখন দিয়া হৈছে 10/6/2025 তাৰিখ, মানে আজি দিয়া হৈছে। আৰু এই অৰ্ডাৰখনৰ মূল বিষয়বস্তু হ'ল যে যিহেতু আপোনালোকে গম পায় যে বৰ্তমান সময়ত হিট ৱেভ মানে উত্তাপ ইমান বাঢ়িছে যে এতিয়া স্কুলৰ সময়সূচী আগবঢ়াই দিয়াটো উচিত। সেই বুলি আপোনালোকে দেখিছে স্ক্ৰীনত চৰাইদেউ ডিষ্ট্ৰিক্ট চাৰ্কল, চৰাইদেউ ডিষ্ট্ৰিক্টত মানে ইনস্পেক্টৰ অফ স্কুল এই অৰ্ডাৰখন দিছে। আৰু আপোনালোকে দেখিছে স্ক্ৰীনত যে লোৱাৰ প্ৰাইমাৰীৰ কাৰণে 7:30 AM to 12 PM, আপাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে 7:30 AM to 12:30 PM, হাই এণ্ড হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কাৰণে 7:30 to 1 PM। এইখিনি হ'ল সময়সূচী। আৰু স্কুলছ আৰ অলছ' ইনষ্ট্ৰাক্টেড টু ফ'ল' দ্য বিল' মেনশ্যনড পইণ্ট। ইয়াতে কিছুমান পইণ্ট দিছে, মই অলপ খৰখেদাকৈ পঢ়ি দিছোঁ। টু কণ্ডাক্ট মৰ্ণিং এছেম্বলি ইনচাইড দ্য ক্লাছৰুমৰ ভিতৰতে বা চাহ থকা ঠাইত মৰ্ণিং এছেম্বলি বা প্ৰাতঃসভা অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে। ইলেক্ট্ৰিকেল ফেন মাষ্ট বি কিপ্ট ইন ৰানিং কণ্ডিশ্যন। কিছুমান ইলেক্ট্ৰিকেল ফেন কিন্তু আপোনাৰ কেপাচিটি বেয়া হোৱাৰ কাৰণে বহুত শ্ল' স্পীডত চলে, তো সেইখিনি স্কুলৰ প্ৰধান শিক্ষকে অলপ গুৰুত্ব দি কেপাচিটাৰটো চেঞ্জ কৰি দিব। লগতে স্কুল আৰ ডাইৰেক্টেড টু এনচিয়ৰ এভেইলেবিলিটি অফ ছেফ ড্ৰিংকিং ৱাটাৰ ফৰ ষ্টুডেণ্ট। খোৱা পানীৰ ব্যৱস্থা থকাৰ বা সুবিধা সেইখিনি স্কুলে নিৰীক্ষণ কৰিব লাগিব। লগতে স্কুলছ মাষ্ট এডভাইজ দ্য ষ্টুডেণ্ট টু কেৰি ৱাটাৰ বটল। ষ্টুডেণ্টসকলে বা ছাত্ৰ ছাত্ৰীসকলে নিজৰ খোৱা পানীৰ বটল লগত লৈ আহিবলৈ কোৱা হৈছে। ষ্টুডেণ্টছ মে বি ইনষ্ট্ৰাক্টেড নট টু ৱেৰ ব্লেজাৰ, ৱাছকোট এণ্ড টাই ডিউৰিং দ্য কাৰেণ্ট হিট কণ্ডিশ্যন এণ্ড ইফ ষ্টুডেণ্ট ফিল আনকমফৰ্টেবল টু ৱেৰ শ্বুজ এণ্ড চক্স দে মে বি এলাউড টু ৱেৰ চেণ্ডেলছ। চ' বেচিকেলি বহুত স্কুলত ব্লেজাৰ পিন্ধে ল'ৰা ছোৱালীয়ে, মানে শ্বাৰ্টৰ ওপৰত কভাৰ আপ কৰি পিন্ধে কিছুমানে, মানে বিশেষকৈ ছোৱালীসকলে। লগতে ৱাছকোটো পিন্ধে কিছুমানে আৰু টাইও পিন্ধে। এইখিনি বৰ্তমান হিট ৱেভৰ ওপৰত বেছ কৰি নিপিন্ধিবলৈ মানে ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। লগতে কমফৰ্টেবলৰ ওপৰত বেছ কৰি জোতা পিন্ধিব মানা কৰিছে, চপ্পল পিন্ধি আহিবলৈ কোৱা হৈছে। স্কুল আৰ ডাইৰেক্টেড টু ইনচিয়ৰ ক্লিননেছ অফ দ্য টয়লেট উইথ প্ৰপাৰ ৱাটাৰ ফেচিলিটি। এই কিন্তু ডেংগু মেলেৰিয়া এইবোৰ কিন্তু বহুত বিয়পিছে, সেইকাৰণে আপোনালোকে টয়লেটত চাব হাইজিন মেইনটেইন হৈছে নাই, সেইখিনি চাফা তাফা কৰা বা হাইজিন মেইনটেইন কৰাটো উচিত। ইফ এনি আনইজিনেছ অবজাৰ্ভড এমং দ্য ষ্টুডেণ্ট পেৰেণ্টছ মাষ্ট বি ইনফৰ্ম। যদি দেখিছে ষ্টুডেণ্ট, বহুত মই দেখিছোঁ ষ্টুডেণ্টবিলাক কি হয় আনকমফৰ্টেবল ফিল কৰে, কিন্তু তেওঁলোক যিহেতু সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে মানে সেইখিনি কথা মানে প্ৰকাশ কৰি ক'ব নোৱাৰে যে কি হৈছে। সেইদিনাখন ল'ৰা এটা মানে ছাৰ বেয়া লাগিছে, ছাৰ বেয়া লাগিছে এনেকৈ কৈ আছিলে। একচুৱেলি ময়ো ধৰিব পৰা নাই কি হৈছে, মানে ল'ৰাজনৰ মাক নাই আৰু মই ভাবিছোঁ হয়তো মানে অকণমান ইম'চনেল হৈছে আৰু। চ' পিছত সি স্কুলত মই পেৰেণ্টছক কণ্টেক্ট কৰিলোঁ, পেৰেণ্টছ আহি লওঁতে মানে কি হ'ল ল'ৰাটোৱে ভমিটিং কৰি দিলে। তেতিয়া গম পালোঁ যে ল'ৰাটোৱে কিবা খাইছিলে হয়তো ৰাতিপুৱা, গেষ্ট্ৰিক হৈ গ'ল, তাৰ কাৰণে তেনেকুৱা চিটুৱেশ্যন হৈছে। চ' আপোনালোকে অকণমান কাইণ্ডলি গুৰুত্ব দিব যে কিছুমান ল'ৰা ছোৱালী আনইজি ফিল কৰিছে নেকি। যদি ফিল কৰিছে তেতিয়ালৈকে আপোনালোকে ইমিডিয়েটলি নিজৰ সেই ল'ৰা ছোৱালীৰ পেৰেণ্টছক কণ্টেক্ট কৰি বিহিত ব্যৱস্থা ল'ব। আচলতে এই অৰ্ডাৰখন চৰাইদেউ ডিষ্ট্ৰিক্টৰ হয়, মানে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আহিব অৰ্ডাৰবোৰ লাহে লাহে। চ' এয়া আছিলে আজি ইনফৰ্মেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।